আমি আজি মাছ ধৰিব ওলাইছোঁ, পুখুৰী এখন সিঁচিব ওলাইছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ ৰোৱা মাজে মাজেদি যাবলগীয়া হৈছে, অলপ বহুত দ। আগৰজনে জ্বলে নিছে, আমি গৈ আছোঁ আৰু পিছে পিছে। ৰাস্তা বেয়া, ৰাস্তা মানে গৰাত বেয়া। দেখিব পাৰে প্ৰকৃতিক পাহাৰ ওলাই আছে, সুন্দৰ পৰিৱেশ। বতৰ এতিয়া ভাল, নহ'লে দিনত এইবোৰ কাম কৰিব নোৱাৰি। এয়া এজন আহি আছে আৰু এজন। এইটো পুখুৰী সৰু পুখুৰী, এইটো লোকৰ হয়। চ' আমি নিজৰ পুখুৰী সিঁচিব ওলাইছোঁ। এয়া পালোগে আমি এতিয়া আমাৰ নিজৰ পুখুৰী, এখন পুখুৰী। ইবে কোৱা নাই আজি এইটো অলপ ডাঙৰ পুখুৰী, পানীও যথেষ্ট আছে। চ' আমি ইয়াতকৈ সৰু এখন বিচাৰিছোঁ, মানে আৰু এইটোতো বহুত সৰু, ইয়াতকৈ আৰু অলপ সৰু, মানে বেছি কষ্ট কৰিব নোৱাৰিছোঁতো, ৰ'দ গৰম। আগৰজন ক্ষীণ ফৰফৰাই গৈছে, মই যাবই পৰা নাই। চাব পাৰিছে মোৰ গৰম যথেষ্ট হৈছে, গৰম কষ্ট বহুত হৈছে, কিয়নো পথাৰৰ পৰাই নাযাওঁ, আজি আহিছোঁ। সেয়া অৱশেষত আমি পাইছোঁগৈ পুখুৰীটো, চাব পাৰিছে। দূৰৰ পৰা অলপ আঁতৰৰ পৰা দেখুৱাই দিছোঁ, এইখনেই হয় পুখুৰীটো। আমি এইটো সিঁচিব লাগিব এতিয়া, পানীটো যথেষ্ট আছে, উপায় নাই। ফাৰ্ষ্ট টাইম আমি ভেটি লৈছোঁ, পানীখিনি যাতে ওলাব সোমাব নোৱাৰে। চাব পাৰিছে পুখুৰীটো বৰ ডাঙৰ পুখুৰী নহয়, বিশেষ কষ্ট নহ'ব পাৰে, কিন্তু পানীহে কিমান দ বা। এয়া পুতি আছে আৰু অলপ বোকা দিবলৈ আছে। এইটো ৰোৱা সোমাই গৈছে, ৰোৱা চোৱা পুতিবলগীয়া হৈছে, উপায় নাই। ষ্টাৰ্ট কৰি দিব লাগে এতিয়া সিঁচাটো। লাহনীটো এইটো, এয়া জাকৈ, জাকৈ মানে এইটো থ'ব লাগিব, য'ত সিঁচে নাই তাত পাতিব লাগিব জাকৈটো। এয়া বুৰবুৰণি উঠিছে। খালৈ চৰিয়া, ইয়াত হাঁপো ওলাব পাৰে, খুচিয়া ওলাব পাৰে, কি ওলাই আৰু ওপৰৱালাই জানে আৰু দেই।
এয়া আমি সিঁচি আছোঁ, চাব পাৰিছে পথাৰখন। আমি সিঁচাটো অলপ দেখাম আৰু নেদেখাওঁ আৰু, কিয়নো ভিডিঅ'টো বেছি দীঘল হৈ যাবতো। পথাৰখন চাব পাৰিছে আপোনালোকে, মাজত আছোঁ পথাৰৰ মাজত, চাৰিওপিনে চক। এজনে পুতি আছে ঘোঁৰাটো, আৰু কি ক'ম আৰু ইমানতে আমি ভিডিঅ'টো এতিয়া गर्मी दोस्तों, बहुत गर्मी, बहुत गर्मी। এয়া চক, আমি সিঁচি শেষ কৰিলোঁ। পিছে মাছৰ নামত কি ওলালো এইটো চক নাই দেখা চাগে। পিছত আকৌ এতিয়া আমি উভতিছোঁগৈ আৰু। বাই ফ্ৰেণ্ডছ, মাছ বেছি নাপালোঁ, 3টাহে পালোঁ। আজিলৈ হ'ব আৰু দেই, থেংকছ গাইছ। এয়া পুখুৰী এচি আমি 3টা মাছ পালোঁ দেই ৰাইজ।